নমস্কাৰ বন্ধু বান্ধৱীসকল, জুৰি গগৈ ব্লগ চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা ঘৰুৱা সামগ্ৰী কেনেদৰে ভাল ফেচ ৰেমেডি আৰু প্ৰস্তুত কৰি এটা গ্ল'য়িং স্কিন পাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু এতিয়া চাওঁ আহক। মই এটা বিলাহী লৈছোঁ আৰু বিলাহীটো দুফাল কৰি ল'ম। আৰু সকলো ঘৰতে পোৱা যায় এইখিনি বস্তু, আৰু একেবাৰে চিম্পুল ফেচ পেক হয়, আপোনালোকে এনেদৰে সানিব পাৰিব। এয়া মই দুফাল কৰি ল'লোঁ বিলাহী, আৰু ইয়াৰ লগত মই অকণমান আধা চামুচ চেনি মিক্স কৰিছোঁ। এয়া চাওক, চেনি অলপ মিক্স কৰি লৈছোঁ। এনেদৰে আপোনালোকে সানি চাব। আৰু যদি আপোনালোকৰ মুখৰ যদি আপোনালোকৰ ক'লা দাগ বা স্পট আছে বা আৰু মুখত চেনি পোৱাৰ সমস্যাও আছে, সেইখিনি আপোনালোকৰ দূৰ কৰাত সহায় কৰিব। আৰু সকলোৱে জানে বিলাহীত আমাৰ প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। এয়া মই এনেদৰে সানি লৈছোঁ। আৰু যেতিয়া আপোনালোকে সানিব, তাৰপিছত মুখখন বহুত মিহি অনুভৱ হয় আৰু বহুত কোমল হয় মুখখন। এনেদৰে আপোনালোকে যদি সপ্তাহত ৩-৪ দিন সানে তেতিয়াহ'লে আপোনালোকে ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিছোঁ। আৰু মই নিজৰ ক্ষেত্ৰতো মই এনেদৰে সানি ভাল পাইছোঁ, আৰু সেইকাৰণে আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া মই মুখখন ধুনীয়াকৈ ৱাছ কৰি ল'লোঁ। তাৰপিছত চাওক, মুখখন বহুত বেছি মিহি লাগিছে আৰু মুখখন বহুত বেছি কোমল নিচিনা অনুভৱ হৈছে। এয়াই আছিল আপোনালোকৰ মাজৰ পৰা মই আজিলৈ বিদায় লৈছোঁ। বাই বাই।